মাৰেগাঁও। এয়া আছে আমাৰ লগত আজি কাজল। আমি যাই আছোঁ। আমি এতিয়া পাইছোঁ আহি অলপ মানে এইটো ভোলাগাঁও পালোঁ। আপোনালোকে চাওক ভোলাগাঁও ৰাস্তাবিলাক কেনেকুৱা চাই লওক। এয়া আগতে আমি আহিছিলোঁ ৰাস্তাবিলাক বহুত বেয়া আছিল, ভোলাগাঁৱৰ খালা বামা আছিল। কিন্তু এতিয়া ধুনীয়া ৰাস্তা বনাইছে দেই, চৰকাৰক চেলুট মাৰোঁ। জয় হো মোদী চৰকাৰ। আৰু আগতে ইয়াতে পেট্ৰল পাম্প নাছিল, তাৰ কাৰণে গাড়ীবিলাকৰ বহুত অসুবিধা হৈছিল আহিলে। ইয়াতে দেখিছা ভোলাগাঁও অলপ সোমাই আহিলে পেট্ৰল পাম্প পাই যাব আপোনালোকে। এতিয়া টেনশ্যন নাই, কেতিয়াও কোনো ধৰণৰ সমস্যা নাহে। হঠাতে পেট্ৰল খতম হৈ গ'লে আপোনালোকে ইয়াতে পাই যাব পেট্ৰল। আপোনালোকে ভিডিঅ'টো এনজয় কৰক। আমি যাই আছোঁ আপোনালোক দেখাই। সঁচাকৈ আগতে ৰাস্তাবোৰ বহুত বেয়া আছিল, খালা বোমা আছিল, বাট এতিয়া ৰাস্তাবোৰ ধুনীয়া কৰিছে। গাড়ী চলাইও ভাল লাগে আৰু দেখিও ধুনীয়া লাগি আছে এতিয়া ৰাস্তাবোৰ। এতিয়া আহি পাইছোঁ ভোলাগাঁও উৰুচ। এয়া চাওক। আৰু মানুহবিলাকে গৰমতে গাছৰ তলত জিৰণি লৈ আছে গাইছ। কিছুমানে জিৰণি কথাত জিৰণি লৈ আছে। ইয়াৰ পৰাই আমি ভোলাগাঁও এৰিলোঁ। ইয়াৰ পৰা পৰে ৰাভা আছাম। এইপিনে মানে চব ৰাভা অসমৰে বসতি। আমি এখন দলং পাইছোঁ। কি ধুনীয়া জেগা গাইছ, চাই লওক কি ধুনীয়া জেগা। এই ঠাইবোৰ দেখি মোৰ মনত এনেকুৱা লাগি আছে যে আমি য'ত আছোঁ তাৰ মাটিবোৰ বিক্ৰী কৰি ইয়াতে অকণমান মাটি লৈ ইয়াতে থাকি যাওঁ। ইমান ধুনীয়া জেগা মই আৰু দেখা নাছিলোঁ আৰু চাগে ক'তো নেদেখিম। মানে চব পিনে পথৰ আৰু চাৰিওফালে পাহাৰ। এনেকুৱা ধুনীয়া জেগাত থাকিব কাৰ ইচ্ছা নাযায়নো, কমেণ্ট কৰি জনাবচোন। আৰু এনেকেই হাঁহি ধেমালিৰে গৈ থাকোঁতেই নহ'ব লগা ঘটনা এটা হৈ গ'ল। আমি এতিয়া আহি বাৰেগাঁও পোৱা নাই, বহুত দূৰ আছে। গাড়ী বেয়া হৈ গ'ল, এতিয়া ষ্টাৰ্ট দি আছে, ষ্টাৰ্ট দিব পৰা নাই গাড়ী। আমি ৱেইট কৰি আছোঁ গাড়ীখন মানে এনেকুৱা হালত হ'ব বুলি কোনেও জানে। আল্লাৰে কিসমত আৰু বেয়া হৈ গ'ল, এতিয়া ঠিক হোৱা নাই। এই দোস্ত আমি এতিয়া যাই আছোঁ বাৰেগাঁও গা ধুবা। জাগা কি ধুনীয়া জাগা, আপোনালোকে চাই থাকক। গাইছ এগেলা হ'ল চাহপাতৰ বাগান। আমি যি চাহ খাওঁ এই চাহপাতৰ বাগানে ইফালেও আছে। কি ধুনীয়া ধুনীয়া সুন্দৰ জেগা, আহিলেই ভাল লাগে ইয়াত। আপোনালোকে আহিব ইয়াত কেতিয়াবা ফুৰিবলৈ। ধুনীয়া ৰাস্তা গাইছ, ধুনীয়া ৰাস্তা। বৰষুণো দি আছে গাইছ, অলপ অলপ ভাল লাগিছে। আৰু আপোনালোকে কেতিয়াও ৰাস্তাৰ কাৰণে টেনশ্যন নল'ব। ৰাস্তা ধুনীয়া আছে, আপোনালোকে ধুনীয়াভাৱে গাড়ী লৈ যাওক। একদম সুন্দৰভাৱে জেগা যাই পাব আৰু সুন্দৰভাৱে ঘৰত আহিব পাৰিব। ৰাস্তাৰ কোনো একো প্ৰব্লেম নাপাব। আৰু এই ঠাইখিনিৰ নামে হৈছে বাগান, আৰু ইয়াত চবতে চাহৰ খেতিয়ে পাব। এই দেখো সাপ কি तरह लहरा रहा है ये लोग। साप साप बना दे। ও আমি হচ্ছে ভাই। আৰু আমাৰ ভোক লাগিছিল, অকণমান গাড়ীখন চাইড কৰি ৰখাই কিবা অকণমান খাই ল'লোঁ ইয়াতে। এতিয়া আহি থাকোঁতে অকণমান বৰষুণ দিলে, দিনত আমি অলপমান জিৰণি লৈছোঁ। জিৰণি কথাত এয়া আছে আমাৰ কাজল ভাই, পুৰা ফুল এনজয় কৰিব। আৰু আমি য'ত ৰখি আছোঁ তাতে এখন বজাৰ হৈছে, বহুত ডাঙৰ বজাৰ, চাই লওক।
আৰু ব্লগটো চাই থাকক। বৰষুণ এৰাৰ পিছত আকৌ আমি ব্লগ আৰম্ভ কৰিম, শেষলৈকে চাই থাকক আৰু আপোনালোকে বহুত বস্তু দেখা পাব। আৰু ৰাস্তাৰে গৈ থাকোঁতে মহ গৰু দেখা পালোঁ, ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। আপোনালোকে জেগাবিলাকত আজিকালি মহ খুব কমেই পোৱা যায়, মহ গৰু আজিকালি নায়েই। আপোনালোকৰ ওচৰে পাঁজৰে আছে যদি কমেণ্ট কৰি জনাবচোন। মহ গৰুৰ গাখীৰ খাব ভাল লাগে আৰু দেখাটো ডাঙৰ, গৰুতছেতো বহুত ডাঙৰ হয় মহ। আৰু মহকেইটাক টাটা বাই বাই দি আমি ৰাস্তাটোৰে আগবাঢ়ি গ'লোঁ। আৰু আমি এতিয়া বহুত দূৰ আহি পালোঁ। চাৰিওফালে পাহাৰ আৰু মাজেৰে ৰাস্তা আৰু চাৰিওফালে গছ গছনিৰে ভৰা। মানে প্লেচটো দেখিলে ভয়ো লাগে ভালো লাগে। আৰু মানে মানুহৰ বসতিও খুব কম এই ৰাস্তাটোত। বৰষুণৰ কাৰণে ফোনে ওলাব নোৱাৰি, বাট স্মৃতিটো ৰৈ যোৱাৰ কাৰণে কৰিছোঁ আৰু ভিডিঅ' কিবাকে। হাই গাইজ, আমি এতিয়া আহি পাইছোঁ বাৰেগাঁও। বাট ইয়াতে হালাতবিলাক বেয়া হৈ আছে, বহুত বৰষুণ দি আছে। বহুত বৰষুণ গাইছ, বহুত বৰষুণ। কালি দেখা দিয়া আপোনালোক চাই দি আছোঁ, এয়া চাই লওক, এয়া চাই লওক। আজি গাঁও ধোৱা পৰা অৱস্থাটো নাই মানুহবিলাক, কাৰণ ইমান পানীত, ইমান ধাৰ পানীত কোনেও গাঁও ধুব নোৱাৰে। ইমান ধাৰ পানীত কোনেও গাঁও ধুব নোৱাৰে, চাই লওক আপোনালোকে, চাই লওক। পানী খাই লওক, পানী নোৱাৰে, কোনেও গাঁও ধুব নোৱাৰে। বাট বহুত মানুহ আহিছে ইয়াতে, কিন্তু বাট চববিলাকে মানে চায়ে আছে, গাঁও ধুব পৰা অৱস্থাত কোনেও নাই। বাট আপোনালোকে যেতিয়া বৰষুণ নিদিলে হয়, আপোনালোক ভালদৰে গাঁও চাওঁ ধোৱা মানুহবিলাকে দেখা পালে হয়, কিন্তু এতিয়া মানে সেনেকুৱা স্থিতিত নাই, কাৰণ বৰষুণ দি আছে, তাৰ কাৰণে পানীটো বহুত ধাৰ হৈ আছে আজি। ডেছকৰ